প্ৰকৃতিয়ে নসাজ পিন্ধি সুৰীয়া গীতৰ গৰাকী কুলি চৰাইটিক আমন্ত্ৰণ জনাই অসমৰ পাহাৰ ভৈয়ামৰ একতাৰ এনাজৰীৰে বান্ধ খাই থকা মানৱ জাতিক মনত পেলাই দিয়ে আকৌ বহাগ আহিল বুলি। এইবাৰো কুলিৰ আগজাননীয়ে হেঁপাহৰ ৰঙালীক আদৰিবৰ বাবে প্ৰস্তুত হৈছে ভূতপাৰা অঞ্চলবাসী ৰাইজ। নিবন নেৱাৰক শুনি বিহুৱানেৰে তেখেতক সম্বৰ্ধনা জনাবলৈ মই আহ্বান জনাইছোঁ। কিন্তু আগৰ তুলনাত ই সম্পূৰ্ণ পৃথক। ৰঙালীৰ ৰং আজি নাই। অসুৰৰূপী কৰোণাৰ ধ্বংসলীলাই হৈছে ইয়াৰ বাধাস্বৰূপ। ইয়াৰ প্ৰতিকাৰ সামাজিক দূৰত্ব বজাই ৰাখি চৰকাৰৰ নীতি নিৰ্দেশনাৰ প্ৰতি সন্মান জনাই ভূতপাৰাৰ বাকৰিত পতাকা উত্তোলনৰ কাৰ্যসূচীৰে সমাপ্তি ঘটে হেঁপাহৰ ৰঙালীক আদৰাৰ পৰম্পৰা। পতাকা উত্তোলন কাৰ্যসূচীত ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক অশোক সিংহল ডাঙৰীয়াই পতাকা উত্তোলন কৰি অসমৰ লগতে ভূতপাৰাবাসী ৰাইজলৈ কি বাৰ্তা প্ৰেৰণ কৰিছে আমি শুনো আহকচোন। যে হে প্ৰভু ঈশ্বৰ, মোৰ সমষ্টিবাসী ৰাইজক ভালকৈ ৰাখা, অসমবাসী ৰাইজক ভালকৈ ৰাখা, ভাৰতবৰ্ষৰ ৰাইজক আৰু বিশ্বৰ ৰাইজক ভালকৈ ৰাখা, এই বাৰ্তা মই দিব বিচাৰিছোঁ। আৰু বিহু আগন্তুক বছৰ আপোনালোকৰ বাবে শুভ হওক, মংগলময় হওক, কৃষি ভাল হওক, কৰোণা পৰাভূত আৰু পৰাস্ত হওক, আৰু মানৱ জাতি আকৌ এবাৰ পোহৰলৈ আগবাঢ়ি যোৱাৰ সংকল্প লওক। এইখিনিয়ে কৈ নিজৰ কথা শেষ কৰিব বিচাৰিছোঁ। জয় আই অসম। ভূতপাৰা আঞ্চলিক বহাগী উৎসৱ উদযাপন সমিতিৰ ৪৫তম বাৰ্ষিকীত আজি ৪টা দশকত যিসকল কাৰ্যকৰ্তাই আমাৰ মাজৰ পৰা শ্বহীদ হ'ল তেওঁলোককো আমি শ্ৰদ্ধাৰে স্মৰিছোঁ। আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সন্মানীয় বিধায়কগৰাকীয়ে বন্তি প্ৰজ্বলন কৰি শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। লগতে আমাৰ জ্যেষ্ঠসকলেও শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্বহীদসকলক শতকোটি প্ৰণাম জনায়। বিগত ৩টা বৰ্ষত উদযাপন সমিতিৰ সভাপতি আৰু সম্পাদকৰ দায়িত্ব মূৰত লৈ নিবন নেৱাৰ আৰু বলিন নাগদেৱে যি সহায় আগবঢ়ালে তেওঁলোককো আমি এই অনুষ্ঠানৰ যোগেদি ধন্যবাদ জনাইছোঁ। সামাজিক দূৰত্ব বজাই ৰাখি বলকচোন ঘৰতে আমি ওম বসন্ত হে আহিলে গছে বনে সলালে বাট অহায় কিনো অসমীয়াৰ বিহুতি আহিলে গৰু চালে লগালে বিহু উদযাপন কৈছে নহয় মুগাৰে মুৰা তাতো কৈছে নহয় মাকো আৰু তাতো কৈছে নহয় বহাগৰ বিহুতি নাপাতে কি ক'লে কি ক'বা এবাৰ বহাগৰ বিহুতি নাপাতে কেনেকৈ থাকো। জয়তে সমূহ অসমবাসী ৰাইজলৈ ভূতপাৰা বহাগী উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা বহাগ বিহুৰ ওলগ জ্ঞাপন কৰিছোঁ। হয় শিৱ, এইবাৰ অতি দুখজনক আমি আমাৰ অতিকৈ আদৰৰ বহাগ বিহুটি উদযাপন কৰাৰ পৰা বিৰত থাকিবলগীয়া হৈছে। তথাপিও অনুষ্টুপীয়াকৈ আমি বহাগ বিহুটি উদযাপন কৰিবলৈ ওলাইছোঁ। আজি পুৱাৰ ভাগতে চৰকাৰে যি নীতি নিৰ্দেশনা আগবঢ়াইছে সামাজিক দূৰত্ব বজাই ৰাখি বিহুটি উদযাপন কৰিবলৈ, সেই হেতুকে আমিও সামাজিক দূৰত্ব বজাই ৰাখি চৰকাৰৰ নীতি নিৰ্দেশনাৰ প্ৰতি সন্মান জনাই আমি পতাকা উত্তোলনৰ কাৰ্যসূচী হাতত ল'লোঁ।
বৰ্তমান সময়ত সমগ্ৰ বিশ্বত কৰোণা মহামাৰীয়ে ৰুদ্ৰৰূপ ধাৰণ কৰি যি ধ্বংসলীলাৰ সৃষ্টি কৰিছে তাৰ পৰা পৰিত্ৰাণ পাবৰ বাবেই আমি এইবাৰ বহাগ বিহুটিৰ পৰা উদযাপন কৰাৰ পৰা অলপ বিৰতে থাকিবলগীয়া হৈছে বিশেষকৈ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই মহামাৰী অহা বাৰলৈ 2021 বৰ্ষত আমি এই কৰোণা মহামাৰীক আমাৰ সমগ্ৰ বিশ্বৰ পৰা বিদায় দি আমি 2021 বৰ্ষত আমাৰ অতিকৈ আদৰৰ বহাগ বিহুটিক উলহ মালহেৰে উদযাপন কৰিব পাৰোঁ। ধন্যবাদ। ঠিক আছে, ধন্যবাদ সময় দিয়াৰ বাবে।